তো নমস্কাৰ বন্ধুসকল, মই বৰ্তমান আছো এখন মানে কুমাৰ মানুহৰ ঘৰত আৰু মাত্ৰ 40 ঘৰমান কুমাৰ মানুহৰ এওঁলোকৰ এই গাঁওখন আৰু এওঁলোকৰ জীৱিকাৰ মূল পথ হ'ল মাটিৰ বাচন বৰ্তন নিৰ্মাণ কৰা আৰু সেইবিলাক বিক্ৰী কৰি 2 পইচা অৰ্জন কৰা। বাইদেউ আপুনি একদিনত কিমান মান চাকি বনাব পাৰে? 5,000, 700 আৰু কেতিয়াবা মাটিৰ কাপত চাহ খাই পাইছেনে? সেই কাপ বনাবলৈ মাত্ৰ 1 ছেকেণ্ড সময় লাগে, মানে 1 ছেকেণ্ডত এটা কাপ ৰেডি। আৰু এই মানুহখিনিক আপোনালোকৰ সাপোৰ্টৰ বহুত দৰকাৰ, গতিকে সাপোৰ্ট কৰিবলৈ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক। তুমি কোন ক্লাছত পঢ়ি আছা? এইচএস ফাৰ্ষ্ট ইয়াৰ চক। আৰু এই গাঁওখন হ'ল আমাৰ গোৱালপাৰা জিলাৰে বহতি চালমাৰা। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব, বলক ভিডিঅ'টো আৰম্ভ কৰো। আৰু ফাইনেলি আহি পালো সেই ধুনীয়া লোকেশ্যনটো আৰু মোৰ লগত আছে এইফালে প্ৰদীপ কুমাৰ পাল দাদা। নমস্কাৰ। ভালে আছে দাদা? হয় হয় ভালে আছো। আৰু সময় আহিলো এঘৰ কুমাৰ মানুহৰ ঘৰত। আচ্ছা দাদা, আচলতে এই গাঁওখনত মানে কিমান মানুহ আছে? আমি আছো ইয়াত 110 ঘৰমান হয় আমাৰ হিন্দু সম্প্ৰদায়ৰ হয় লোক, আৰু তাৰ ভিতৰত আমি 40 ঘৰ মানুহ আছো মানে কুমাৰ সম্প্ৰদায়। আৰু আমাৰ এই কুমাৰ মানুহখিনি আমি মাটিৰ বাচন তৈয়াৰ কৰি আমাৰ জীৱিকা নিৰ্বাহ হয়। আৰু এইফালে খুৰী এগৰাকী আছে, আৰু খুৰী বা এইবিলাক কি বনাই আছে? কি বনাই আছে খুৰী এইবিলাক? মাওলা। আৰু কি নাম আছে এইটো বস্তুৰ? এতিয়াতো বস্তুৰ নাম আছে তিনটা। কি কি কয় কওকচোন? বাংলা ভাষাত কাঁচা হয় হয় হয়। আৰু আৰু সৰা হ্যাঁ, আৰু ঢাকনো কয়। একদিনত আপুনি কিমানটা বনাব পাৰে? 100 মান হ'ব। 100 মান বনাব পাৰে একদিনত। এই ঘৰখনত আপুনি অকলে এইবিলাক বনায় না আৰু কোনোবাই আপোনাক সহায় কৰে এইবিলাক বনাওঁতে? হয় কৰা অলপমান। এইটোৱে সেই মেচিনটো, যোনটো মেচিনৰ ওপৰত এই মাটিখিনি এনেকৈ দি কেনে ঘূৰাই এটা মানে সেই পাত্ৰ এটাৰ আকাৰ লৈ লয়। আৰু এনেকৈ যে আপুনি বনাই থল, ইয়াৰ পিছত আৰু এইটো কি কৰিব? ৰ'দত শুকাব লাগিব। এইটো অলপ মানে কি হ'লে তেতিয়া এইটো ঘাই কৰা বুলি ক'ব আমি। তাৰমানে ইয়াৰ এটা উপযুক্ত কি হ'লে এইটো খহি আৰু ভিতৰত ফিনিচিং কৰি ওলটাই থ'ব লাগিব। লাষ্ট প্ৰচেছটো হ'ল পুৰাটো। সেই মাটিখিনি এতিয়া আপুনি আমাক দেখাই দিব। এইটো মাটিটো আছে ইয়াতে, আমি দ্বিতীয় ষ্টেপত আছে মাটিটো। প্ৰথম আমি পথাৰৰ পৰা আনিছিলোঁ, তাৰপিছত এই মাটিটো পথাৰৰ পৰা অনাৰ পিছত এইটো ভৰিৰে মানে পানীৰে জিকুৱাই ভৰিৰে সানি এইটো ৰেডি কৰা হৈছে। তাৰপিছত এইটো কৰা গৈছে, এইটো আমি যিটো ময়দাত যেনেকুৱা হৈছে ঠিক তেনেধৰণৰে হৈছে এই মাটিটো। আৰু এইটো এটা দীঘলীয়া প্ৰচেছ, প্ৰথমতে জিকাব লাগে, তাৰপিছত এইটো ইয়াত ৰেডি কৰিব লাগে, মানে প্লেনকৈ বনাব লাগে। তাৰপিছত এইটো ডাইচত দিয়াৰ পিছত যোনটো বৰ্তন বনাই সেইটো ৰূপটো লয়। এইফালে যে খুৰীয়ে বনাই আছে, এইফালে চাওক, তাৰ পৰা বনাই আনি কেনে এইফালে এতিয়া লাইন পাতি থৈ দিছে। এইবিলাক চব শুকাই যোৱাৰ পিছতহে পুৰিব। আৰু সময় আহিলো আৰু এক ঘৰ মানুহৰ ঘৰত। খুৰী কি বনাই আছে এইটো? হাৰি। এইটো দেখোন কলহৰ নিচিনা দেখা যায়। এইটো হাৰি কয়, বাংলাত হাৰি। অসমীয়াত কলহ বুলি কয়, বাংলাত হাৰি বুলি কয়। চাইছে না কি ধুনীয়াকে বনাই আছে এইবিলাক। আচ্ছা, এই মাজৰ এই গলটো যে বনাইছে এইখিনি কেনেকে বনাইছে? মাটিৰে ডাইচ এটা তৈয়াৰ কৰা আছে, তাতে 2টা ষ্টেপত বনোৱা হয়। এইটোৰ আধাটো এবাৰ বনোৱা হয়, তাৰপিছত এইটোক আমি বনোৱাৰ পিছত এইটো মুখটো কাটি দিয়া হয়। কাটি দিয়াৰ পিছত এইটো এটা ষ্টেপ উঠিলে এইটো উঠাই দিয়াৰ পিছত ইয়াতে আৰু কাণটো দিয়া হ'ব। কাণটো আপোনাক চাব পাৰিব, সেইটোত ফাইনেলত কাণটো আছে, কাণটো দিয়া হয়। তাৰপিছত মানে ইয়াত এটা সমস্যা, এইটো যিহেতু পানী থোৱাৰ কাৰণেই ব্যৱহাৰ কৰা হয়, আৰু এই যিটো পিছত ইয়াত লেপন দিয়া হয়, আৰু লেপনটো দিয়াৰ পিছত এইটো ফাইনেল হৈ যায়, আৰু তাৰপিছত শুকাব দিয়া হয়। তাৰপিছতহে আমি মানে প্ৰচেছটো হয় পুৰাৰ কাৰণে। আৰু এইটো মাটিৰ বাচনত কিন্তু আমি আগতে ব্যৱহাৰ কৰিছিলোঁ, মাটিৰ বাচনত পানীটো যদি আৰ্ছেনিকৰ পৰিমাণটো বেছি থাকে, সেই পানীটোত যদি ইয়াত ৰখা যায়, ৰাখিলে আৰ্ছেনিকৰ পৰিমাণটো কমি যায় আমি পাইছোঁ, আৰু বিজ্ঞানেও সেইটোৱে কয়। আগতে আমাৰ মানুহখিনি ঘৰে ঘৰে বিকিব যাবলগীয়া হৈছিল, কিন্তু এটা ভাল খবৰ আৰু আমাৰ কাৰণেও যে দূৰ গুৱাহাটী বা বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোকে আহি আমাৰ পৰা লৈ যায়। কিন্তু অলপ মানে ইয়াৰ যিটো মূল্য, সেই মূল্যটো আমাৰ যিখিনি মানুহ কৰা মানুহখিনিয়ে পাবলৈ সিমান দূৰ সক্ষম নহয়। আচ্ছা খুৰী, একদিনত কিমানটা বনাব পাৰে? একদিনত সম্পূৰ্ণ কৰিলে পুৰা 20টা হয়। আচ্ছা দাদা, এইখিনি কাম যে আমি দেখা পালো, ইয়াৰ আগৰ ঘৰটো দেখা পালো, মানে ঘৰৰ মাইকী মানুহজনীয়ে কৰি আছে। আচলতে এই কামবিলাক কি ঘৰৰ মাইকীজনীয়ে কৰে না মতা মানুহে কৰে? ইয়াত তাৰমানে কি, আচলতে পুৰুষ মানুহখিনিও কৰে। মাটি পথাৰৰ পৰা অনাৰ পৰা মাটিখিনি মাৰি দিয়া, এই যিটো আমাৰ কাণটো মানে এই চকাত ঘূৰোৱা কামটো মানে ডাইচত বনোৱাটো তেওঁ বনায়, কিন্তু এই ঘূৰাই হাতেদি কৰাটো মহিলা মানুহখিনিয়ে মানে পায়। তেওঁলোকৰ মানে হাতৰ পৰশত এইখিনি কি হয়, মানে পুৰুষৰ কাৰণে অলপ টান হয়, আৰু কামটো ঠিক তেনেদৰে ভাগ কৰা আছে। আৰু এই বস্তুবিলাক যে দেখা পাই আছে, এই বস্তুবিলাক মানে খেলনা বস্তু, মানে সৰু ল'ৰা ছোৱালীৰ কাৰণে এইবিলাক চাব পাৰে, এইবিলাক পুতলা বনাইছে, এইবিলাকো মানে সৰু ল'ৰা ছোৱালীৰ খেলনা বস্তু। এইবিলাক পুৰা হোৱা নাই, পুৰা হোৱাৰ পিছত এইবিলাক আৰু বহুত ধুনীয়া হ'ব। আৰু সেইফালে যে আপোনালোকক বাচনবিলাক দেখুৱালোঁ, এইবিলাক যেতিয়া মানে জুইত পুৰা হয়, পুৰাৰ পিছত চাওক একদম কি ধুনীয়া ৰূপ লৈছে এইবিলাক। একদম চাউণ্ড চাওক আপোনালোকে।
মানে পুৰা হৈ গৈছে এতিয়া মানে এইবিলাক বিক্ৰীৰ কাৰণে ৰেডি এইফালেও আছে চাওক এইফালে যে খুৰীজনীয়ে যে বনাই আছে সেইবিলাক বস্তু এইবিলাক চাওক কি ধুনীয়াকৈ বনাইছে পুৰাৰ পিছত এই কলহবিলাক চাওক কি ধুনীয়া আকৃতি লৈছে একদম আৰু এইবিলাক চাওক এই যে ফুলৰ টাব যে আপোনালোকে মানে বজাৰৰ পৰা বহুত দামত কিনে দাদা এইবিলাক মানে আপোনালোকৰ ইয়াতে কিনিলে কেই টকাকে ইয়াত আমাৰ 30 টকা আহিব 30 টকা পাৰ পিস আৰু কোনোবা যদি বেছিকে লয় তেতিয়া অলপ কম হ'ব চাগে বেপাৰী ললে তেতিয়া আমাৰ কম হয় অলপমান কম কিন্তু অলপ আমাৰ ইয়াতে এটা সমস্যা আহি গৈছে মানে যেটা প্লাষ্টিকৰ বস্তুখিনি ওলাৰ কাৰণে হয় হয় মাৰ্কেটত অলপ মানে কি হৈ গৈছে আসলতে আমি প্লাষ্টিকৰ বস্তুখিনি ইউজ কৰিব নালাগে মানে প্লাষ্টিকৰ পৰা বহুত প্ৰদূষণো হয় আৰু এইবিলাক বস্তু ইউজ কৰিলে মানে কোনো প্ৰদূষণো নহয় আৰু আমাৰ মানে এই যিসকল মানে কুমাৰ ভাইসকল আছে তেওঁলোকৰো বহুতখিনি মানে আৰ্থিকভাৱে তেওঁলোকে সকাহ পায় আৰু এইবাৰ আপোনালোকক মানে এই বাচনবিলাক মানে যোনখিনি জাগাত পুৰা হয় মানে জুইত সেই জাগাখিনি দেখাম এইবিলাক এইফালে চাওক এইবিলাক মানে ওপৰত আছে ওপৰত এনেকৈ দিয়া হয় আৰু য'ত জুই দিয়ে সেই জুই দিয়া জাগাখিনি দেখাইছোঁ এইটো চাওক এইটো সুৰংগ দিয়ে ইয়াতে মানে জুই দিয়ে আৰু জুই দিয়াৰ পিছত জুইখিনি ওপৰত উঠি যায় আৰু উঠিলে এইবিলাক বস্তু ইয়াতে পুৰা হৈ যায় প্ৰথম কথা হৈছে ইয়াত আমাৰ কাঁচা বাচনখিনি মানে শুকোৱাৰ পিছত ইয়াত আনি দিয়া হয় মানে এতিয়া যে আমি দেখা পাই আছো এইবিলাক যেনেকৈ খোলা হৈ আছে যেতিয়া মানে বস্তুখিনি জুইত পুৰা হয় তেতিয়া এনেকৈ খোলা নাথাকে সেইটো ঢাকন এইখিনি বস্তুখিনি দিয়ে বাচনখিনি দিয়াৰ পিছত ইয়াৰ ওপৰেদি খেৰ দিয়া হয় খেৰ দিয়াৰ ওপৰত মাটি দি লেপি দিয়া হয় তাৰ পিছতহে জুইটো দিয়া হয় আচ্ছা দাদা এইখিনি বস্তু যে মানে বাচন বৰ্তনখিনি ইয়াতে পুৰা হয় এইবিলাক মানে পুৰাতে যিহেতু মানে জুইৰ ব্যৱহাৰ কৰা হয় মানে কাঠ চাঠ কিবা কিবি দি জুই লগা হয় কেতিয়াবা কিবা দুৰ্ঘটনা সেনেকা হৈ যায় নেকি নিশ্চয় আগতো হোৱা নাই আৰু ভৱিষ্যতেও নহ'ব বুলি তাৰমানে আমি আগতীয়াকৈ কিছু সতৰ্ক হ'ব লাগে মানে হয় বতাহৰ বতাহ যিটো বতাহ আৰু বৰষুণৰ প্ৰতি লক্ষ্য ৰাখি আমি যেতিয়া জুই দিওঁ সেইটো সেই হিচাপত মানে দিয়া হয় আৰু জুইটো এনেকৈ দিয়া হয় যিটো বতাহৰ বেছি আমাক ক্ষতি কৰিব নোৱাৰে বা আমাৰ বৰষুণ ধুমুহা এনেকুৱা অহাৰ আগতে আমি জুইখিনি দি লওঁ আৰু এটা কথা আজি আপোনালোকৰ জৰিয়তে ক'ম যে আমাৰ কুমাৰ মানুহখিনিয়ে মানে চৰকাৰী মানে ঘৰৰ অলপ অভাৱ মাটিৰ বাচন বনোৱা এটা ভাল ঘৰ এটা লাগে যাৰ কাৰণে আমাৰ বাৰিষাত কামৰ অসুবিধা হয় হয় মানে যিহেতু মানে আৰ্থিকভাৱে মানুহখনৰ অৱস্থা মানে বেছি ভাল নহয় চৰকাৰে যদি ইয়াৰ প্ৰতি অলপমান চকু দিয়ে মানে আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী মামাই যদি অলপমান চকু দিয়ে নিশ্চয় মানে মামাই অলপ সহায় কৰিলে মানুহখিনি মানে আৰু বহুত কিবা কিবি বনাব পাৰিব মানে আমাৰ অসমখনৰ যি কুটিৰ শিল্প আছে সেই কুটিৰ শিল্পখন মানে বহুত আগত মানে আগবঢ়াই নিব পাৰিব আৰু বেলেগ এঘৰত সোমাই আহিলোঁ এইফালে বাইদেউ এগৰাকী আছে বাইদেৱে মানে এইবিলাক মাটিৰ চাকি বনাই আছে বাইদেউ আপুনি একদিনত কিমানমান চাকি বনাব পাৰে পাম 1500 কোনো সংসার ব্যাগ কাম টাম করে নিয়ে মানে সংসাৰৰ কাম কাজ কৰি মানে 1500 চাকি আপোনাৰ একদিনত হৈ যায় বনোৱা মানে এইফালে যে আপোনালোকে চাইছে এই মাটিখিনি এটা মানে অলপমান আনা আছে আৰু আছে মাটি এইখিনি আনাৰ পিছত মানে ইয়াতে এইটো ফ্ৰেমত ইয়াতে মানে এইটো মেচিনত এনেকৈ মানে ঘূৰাই ঘূৰাই দিয়া হয় আৰু ঘূৰাই ঘূৰাই দিয়াৰ পিছত এইটো এনেকৈ ধুনীয়া সাজ হৈ যায় মানে ডিজাইনটো হৈ যায় ডিজাইনটো এনেকৈ কাটি দিয়াৰ পিছত চাকি এটা কমপ্লিট চাকি ধুনীয়াকৈ বনায় চাকিটো এনেকৈ চাকিখিনি ইয়াতে শুকাই দিয়া হয় আৰু শুকাই দিয়াৰ পিছত যেতিয়া পুৰা হয় পুৰা হোৱাৰ পিছত মানে চাকিখিনি এটা সম্পূৰ্ণ ৰূপ পাই যায় চাই এইফালে আমি যি চাকিবিলাক দেখি আছোঁ এই চাকিবিলাকৰ মানে বজাৰ মূল্য কেনেকুৱা পাই আছে নমস্কাৰ তাৰমানে আচলতে যদি আপোনাক কোৱা যায় যে বজাৰ মূল্য বুলি ক'লে উপযুক্ত বজাৰ মূল্য আমি এতিয়া নাপাওঁ তাৰমানে আগন্তুক আমি দীপাৱলীৰ কাৰণেহে প্ৰস্তুতি চলাইছোঁ দীপাৱলীৰ কাৰণে প্ৰস্তুতি চলাওঁতে আমাৰ এই সাধাৰণ যিখিনি মানুহ কুমাৰ মানুহ তেওঁলোকে আগতীয়াকৈ বনালে ইয়াৰ উপযুক্ত বজাৰ মূল্যটো নাপায় 350-400 টকা হাজাৰ বিক্ৰী হয় কিন্তু ছিজনত আমাৰ বেছি হয় কিন্তু তেওঁলোকে ৰাখিবৰ বাবে উপযুক্ত তেওঁলোকৰ পুঁজিৰ অভাৱ মানে বিশেষকৈ এক পিচ চাকিত কিমান মান 40 পইচা আহে 40 পইচা 35 পইচা আহে এইটো আপোনালোকৰ পৰা যে কিনি লৈ যায় সেইটো দাম মানে বৰ্তমান বিকিলে 35 পইচা আহিব মাৰ্কেটত গ'লে কেই টকা দাম মাৰ্কেটত গ'লে সেইটো আছে যদি আমি গুৱাহাটীলৈকে দিওঁ তেতিয়া 60 পইচালৈকে আহে মানে তাতকৈ বেছি আহে ছিজনত কিন্তু এতিয়া দিলে আমি কম পাওঁ আৰু আমাৰ মানে বেপাৰী বুলি নহয় কোনোবাই যদি আপোনালোকৰ ঘৰৰ পৰা ডাইৰেক্ট আহি লৈ যায় তেওঁলোকে কিমানকৈ ল'ব পাৰিব এইবিলাক এনে বৰ্তমান যদি লয় এনে 450ৰ ভিতৰত আহিব তাৰমানে তাতে পেকিং খৰচটো থাকে তাৰপিছত সেইটো কাউণ্টিং 450ত কিমান পাব এইটো 1000 মান পাব 1000 পিছ পাব আৰু এইবাৰ আমি একঘৰ মানুহৰ ঘৰত সোমাই আহিলোঁ য'ত মানে আপোনালোকে যে কেতিয়াবা মাটিৰ কাপত মানে যে চাহ খাইছে সেই কাপবিলাক মানে এইটো ঘৰত বনাই আছে আৰু এই বস্তুবিলাক মানে এই কাপবিলাক কেনেকৈ বনাই আছে এইটো মেচিনত সেই বস্তুবিলাক বনাই আছে তো দাদা কি খবৰ ভাল এই দাদাই চাওক এই মেচিনত এই বস্তুবিলাক বনাই আছে দাদা কিমান টাইম লাগে এটা কাপ বনাওঁতে বেছি নালাগে কিমান টাইম 1 সেকেন্ড হা 1 সেকেন্ড 1 সেকেন্ড 1 সেকেন্ডত এটা কাপ হৈ যায় চাওক দাদা মিছা কথা কোৱা নাই এই আপোনালোকৰ আগতে মানে এইটো
যোনটো ফ্ৰেম আছে ফৰ্মা বুলি কয় সেইটো দি দিল আৰু এই মাটিখিনি দিল চাওক কি স্পীডত বনাই আছে কাপটো এই মেচিনটো আপুনি যোনটো মানে 1 ছেকেণ্ডত এটা কাপ বনাই আছে এই মেচিনটো আপুনি ক'ৰ পৰা আনিলে এইটো আপোনাৰ গুজৰাটৰ পৰা কিমান টকাত আনিছে এইটো এইটো আপোনাৰ 85,000 এই কিবা আৰ্থিক সহায় পাইছেনে চৰকাৰৰ পৰা এনেই চৰকাৰৰ পৰা পোৱা নাই সাবসিডি পোৱা নাই একো তাৰপিছততো আপোনাৰ ইলেক্ট্ৰিচিটি খৰচ হৈ আছে আপোনাৰ এই এটা কাপ বনাওঁতে যে আপুনি ক'লে 1 ছেকেণ্ড সময় লাগে এটা কাপত আপোনাৰ মানে খৰচতো আছে আপোনাৰ দিনৰ পৰিশ্ৰমো আছে আপুনি এটা কাপৰ মূল্য কেই টকাকে পাই আছে এটা 2 টাকা দি আছো এইটো আপোনাৰ পৰা আহি লৈ যায় নে আপুনি দি আহে লৈও যায় আৰু দিও আহো দি আহিলেও ভাড়াটো দি দিয়ে তেহেঁতক হয় হয় দাদা এইটো মেচিনত কি বনাই যায় কওক 60 ml হয় 80 ml হয় 100 হয় আৰু 200 ml আচ্ছা আমি যোনটো সচৰাচৰ মানে ৰেগুলাৰ ব্যৱহাৰ কৰোঁ সেইটো কাপটো মানে কিমান এম এলৰ হয় আমি দোকানত যে চাহ খাওঁ 60 ml 60 ml আৰু আপুনি মেক্সিমাম কিমান ক'ল একদম চবতকৈ ডাঙৰ 200 আৰু আপোনালোকে চাইছে না সেই মেচিন যে আপোনালোকক দেখুৱালোঁ এই মেচিনেদি মানে এইবিলাক কাপ বনোৱা হয় আৰু এইফালে আছে পৱন পাল দাদা মোটামুটি আপোনাৰ এটা দিনত কিমানমান কাপ বনায় আপুনি মোটামুটি আপোনাৰ 1,500-2,000 হয় 1,500 তো শেষত আপোনালোকক এটা কথা কৈ দিওঁ মানে পৱন পাল দাদাৰ পৰা যদি আপোনালোকে কাপবিলাক ল'ব খুজিছে দাদাৰ নাম্বাৰটো মই স্ক্ৰীণত আৰু ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে দাদাৰ লগত কণ্টেক্ট কৰি এই কাপবিলাক দাদাৰ পৰা আপোনালোকে লৈ যাব পাৰিব বা এড্ৰেছ দিলে দাদাই আপোনালোকক সেই বস্তুবিলাক মানে ডেলিভাৰীও দি দিব আৰু এইফালে আছে পৱন পাল দাদাৰ ছোৱালী ভণ্টি কি নাম তোমাৰ সুনিতা পাল তুমি কোন ক্লাছত পঢ়ি আছা এইচএছ ফাৰ্ষ্ট ইয়াৰ চাওক ভণ্টিয়ে এইচএছ ফাৰ্ষ্ট ইয়াৰত পঢ়ি আছে আৰু এই মাক দেউতাকৰ লগত মানে সহায় কৰি আছে এইবিলাক কাম কৰি তো ভণ্টি তোমাৰ এই ঘৰত এইবিলাক কৰি কেনে লাগে ভালে লাগে না নিশ্চয় পঢ়া শুনা কৰাৰ লগত মানে মাক দেউতাকক সহায়ো কৰিব লাগে হয় না ঠিক আছে তুমি ভালকৈ পঢ়া আশীৰ্বাদ কৰোঁ তোমাক আৰু মানে মাক দেউতাক অলপ সহায় কৰি থাকা দেই তো দাদা এতিয়া আপোনাক এৰিছোঁ আপোনাক লগ পাই ভাল লাগিল আশা কৰোঁ আপোনাৰ ব্যৱসায় আপুনি আগবঢ়াই লৈ যাওক তে আজি আহিছোঁ দাদা ঠিক আছে আপুনি আহিছে যে ভাল লাগছে আপুনি আৰু আহিব নিশ্চয় আহিম তো দাদা আহিছোঁ টাটা বাই বাই তো প্ৰদীপ দা আপোনালোকৰ গাঁৱত আহি বহুত ভাল লাগিল আপুনি মোক বহুত ইনফৰমেশ্যন দিল আপোনালোকৰ গাঁৱৰে মানে মাটিৰ বস্তুবিলাক যে বনায় কুমাৰ মানুহখিনিৰ বিষয়ে আপোনাক মানে লাষ্টত বহুত বহুত ধন্যবাদ আপোনাকো ধন্যবাদ নিশ্চয় নিশ্চয় আগন্তুক দিনত আপুনি আহি আমাৰ এই যিখিনি আমাৰ কুমাৰ মানুহৰ জীৱিকা এইখিনি ৰাইজৰ আগত প্ৰকাশ কৰাৰ কাৰণে আপোনালৈ ধন্যবাদ থাকিল হয় আকৌ আহিব চেষ্টা কৰিম এইখন গাঁৱত আৰু ভিডিঅ'টো চাই আপোনালোকে কেনে পালে নিশ্চয় লাইক বা ভিডিঅ'টো কমেণ্ট কৰি আপোনালোকে সেই মন্তব্যখিনি জনাব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ এৰিছোঁ আৰু আপোনালোকক লগ পাম এটি নতুন ভিডিঅ'ত টিল দেন টাটা বাই বাই জয় আই অসম